দিনে দিনে খসে আহা পহরিবে এ রঙ্গিলা দালানের মাটি গো শাহিজি মোহনে রঙে আপনার মর্জি মানে আপনি যেটি গায়ে ভাল পাবেন মডার্ন সং হ'ব পাৰে মডার্ন কমকে গাও মানে জি আপুনি যেটি ভাল পায় তথাপি মডার্ন লগাই দিছো সন্ধিয়া আকাশত বগলী উৰে আহিৰে ঘৰলৈ মনতে পৰে। সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ যিটো প্ৰভাৱ এই প্ৰভাৱটো বৰ সাংঘাতিক প্ৰভাৱ আৰু সেয়ে মই যিখিনি আজৰি সময় পাওঁ সেই আজৰি সময়খিনিত মই এটা সিদ্ধান্ত লৈছিলোঁ যে কিছু মানুহৰ ওচৰলৈ যাম যিবিলাক মানুহে নিৰলসভাৱে সাধনা কৰি আছে তেওঁলোকে কোনো ধৰণৰ প্ৰচাৰৰ প্ৰতি আকৃষ্ট নহয় প্ৰচাৰ বিমুখ অথচ তেওঁলোকে শিল্প সাধনা কৰি আছে আৰু সমাজৰ প্ৰতি বৰঙণি আগবঢ়াই আহিছে। মই আজি আপোনালোকক লৈ যাব খুজিছোঁ চিপাঝাৰৰ বৰদৌলগুৰি নামৰ এখন ঠাইত। গুৱাহাটী ফালৰ পৰা গ'লে বৰদৌলগুৰি চকটো নাপাওঁতেই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে এগৰাকী মহিলা থাকে। তেওঁ দীৰ্ঘদিন ধৰি সংগীত আৰু লোককলাৰ সাধনা কৰি আহিছে। আহক তেওঁৰ লগত আজি অকণমান কথা পাতোঁ। বাইদেউ বৰ ধুনীয়াকৈ ৰাখিছে ঘৰখন। এয়া বাইদেউ আহি পালে, আমালৈ চাহ লৈ আহিলে বাইদেউ। চাহ খাই খাই আজি কথা পাতিম। বাইদেউ আপুনি বহক। এটা ইম্পৰ্টেণ্ট কথা কৈ লওঁ ৰ'ব। এই ইউটিউবৰ দুনিয়াত মই নতুন। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ চেনেলটোৰ নাম হ'ল ইটো সিটো। ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব, লাইক কৰিব, বিশেষভাৱে কমেণ্ট কৰি মোক জনাব যে মোৰ কেনেকুৱা হৈছে আৰু কি কি টপিকক লৈ আলোচনা কৰিলে ভাল হ'ব, কেনেকুৱা মানুহৰ সাক্ষাৎকাৰ ল'লে বেছি ভাল হ'ব বা কেনেধৰণে মানুহৰ ওচৰত গ'লে ভাল হ'ব, এইবিলাক পৰামৰ্শ দিব আৰু মই সেইধৰণে কাম কৰিম। আচ্ছা, বাইদেউৰ লগত মোৰ চিনাকি বহুত দিনৰ। বাইদেউৰ আজি নামটো নতুন মানে ইয়াত লিখা আছে, ক'ৰবাত স্নেহলতা আছে, ক'ৰবাত এইখন নগলী আৰু ধেৰ বঁটা চটা পাইছে। সাংস্কৃতিক মহল নমলী অধিকাৰী নামটো আজি মই প্ৰথম পালোঁ। মোৰ চাৰ্টিফিকেট নাম নমলী অধিকাৰী। এতিয়া কথাটো হ'ল মই আপোনাক এনেকৈ জানো, নামটো স্নেহলতা বুলি জানোৱেই। আকৌ বহু দিনৰ পৰা আপোনাক জানো, মই গোৱালপৰীয়া সংগীত আপুনি গায় বা সংগীতৰ লগত গোৱালপৰীয়া ছোৱালী মই। আপুনি গোৱালপাৰা? গোৱালপাৰাৰ অভয়াপুৰী যে, অভয়াপুৰীৰ ওচৰত আৰু 10 কিলোমিটাৰ দূৰত মানে ৰঙাপানী বুলি কয়, য'ত চৰ অঞ্চল, গোটেই চৰ অঞ্চল আমাৰ চাৰিও ছাইড আমাৰ মুছলিম সম্প্ৰদায়ৰ লোকসকল থাকে আৰু তাৰে মাজত আমাৰ মাত্ৰ মানুহ আছে আশীঘৰ সেই গাঁওখনত। আৰু সেই আশীঘৰ মানুহ আমাৰ এই মুছলিম সম্প্ৰদায়টোৰ লগত খুব সুন্দৰ এটা মিলা মিছা। আৰু 83 চনৰ আন্দোলনত সেই মুছলিম সম্প্ৰদায়ৰ মানুহখিনিয়ে আমাৰ গাঁৱৰ এই আশীঘৰ মানুহ বচাইছে।
তে মই তাৰে ছোৱালী আৰু মোৰ ব্লাডত গোৱালপৰীয়া মানে প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ মানে হেৰি মোৰ তাতে আছে আৰু তেখেতৰ তাতে মই শিকিছিলোঁ। আচ্ছা, আৰু কথা পাতিম বাৰু। আপোনাৰ সৰুকৈ অকণমান ছুটিকৈ আমি এটা গোৱালপৰীয়া বা ভাৱৰীয়া সংগীত অকণমান শুনি লওঁ। হয় হয়, গোৱালপৰীয়া গাইছোঁ। দিনে দিনে খসে আহা পহরিবে এ রঙ্গিলা দালানে মাটি গু শাহিজি মোহনে রঙে দিনে দিনে খসে আহা পহরিবে রঙ্গিলা দালানে মাটি গু শাহিজি মোহনে রঙে বান্ধিছে ঘর নিশা নিশা দ্বন্দ্ব বাঁধি গুসাইছি মোহনে রঙে দিনে দিনে খসে পহরিবে রঙ্গিলা দালানে মাটি গুসাইছি মোহনে রঙে। এতিয়া আপুনি কথাটো আপুনি ৰেগুলাৰ ৰেৱাজ কৰে? আপুনি বিয়া হৈ আহিল কেতিয়া? মই বিয়া হৈ আহিলোঁ 92ৰ 19 এপ্ৰিল আৰু 92ত মই মেট্ৰিক মানে পৰীক্ষা দিছিলোঁ আৰু 92ত ইয়াতে মই ৰিজাল্ট পাইছোঁ আৰু ইয়াতে মোৰ সৰু দেওৰৰ লগত মই কলেজ গৈছোঁ আৰু 93ত মোৰ ডাঙৰ বাবা জন্ম পাইছে। 92ত মই মেট্ৰিক পাছ কৰিছোঁ। আচ্ছা, তেতিয়া আপুনিতো সংগীতটো লৈ আছিল একদম সৰুৰ পৰা। মই মানে যেতিয়া মোৰ টিউশ্যন কৰিছিলে হবিবৰ ৰহমান ছাৰ, তেখেতে মই ঘৰুৱা টিউশ্যন কৰিছিলে আৰু স্কুলৰো মানে তেখেত টিচাৰ আছিলে। এনে ধৰি লওক গোৱালপাৰাটো গায়, তাৰ বাদে অন্য ধন্য কেনেকৈ কি গায়? মই মানে অকল গোৱালপৰীয়া নহয়, ধৰক সেইটো মই যিহেতু গোৱালপৰীয়া ছোৱালী আৰু গোৱালপাৰাৰ সংস্কৃতি মই ৰাখিব লাগিব, তো গোৱালপৰীয়া গান গাওঁ, মই পল্লী গীত গাওঁ, ভাটিয়ালি গীত গাওঁ। আৰু এটা গান শুনো আপোনাক অলপমান ভাল লগা গান মানে সন্ধিয়া আকাশত বগলী উৰে আহিৰে ঘৰলৈ মনতে পৰে আহিৰে মাততে চেনেহৰ দেউতাৰ মাততে বৰষে মোৰ অবৰষে মোৰ ঘৰৰ পদূলিয়ে ৰিঙিয়াই মাতে উৰি গৈ জিৰাম গৈ তাৰে সতে ইমান যে দূৰণি চকুলো মোৰ ঘৰে আহিৰে ঘৰলৈ মনতে পৰে। মানে এনেকুৱা ৱৰ্ডিঙৰ গান শুনি নাপায়েই আজিকালি, হয়নে বাৰু? ইমান ধুনীয়া গান, মানে এই গানবিলাকৰ যিবিলাক ৱৰ্ডিং, এইবিলাক ৱৰ্ডিঙে বহুত ৰিলেট কৰে নিজৰ লাইফ। এই গোটেই মানে আপোনাৰ জীৱন জীৱিকা সংগ্ৰাম তাৰ মাজত আপুনি এই বস্তুটো কেনেকৈ কণ্টিনিউ কৰিব? আচলতে সংগীতেই মোৰ জীৱন, সংগীতেই মোৰ জীৱন। আৰু যদি সংগীত নাথাকিলেহেঁতেন হয়তো স্নেহলতা আজি এইটো ৰূপত নাথাকে। আৰু মোক প্ৰেৰণা যোগায় আচলতে সংগীতে। আৰু মোৰ যদিও মোৰ জীৱনৰ সংগীজন মোৰ পৰা বহুত দূৰলৈ মানে ভগৱানৰ মানে হেৰি হ'ল, সেইটো হ'ল 93 চৰি 2003 তেতিয়াতে হৈছে। আজি এতিয়া 21 বছৰমান। তাৰে তেখেত থাকোঁতে মোক যথেষ্ট প্ৰেৰণা দিছে আৰু তেখেতে মোক কেতিয়াও ঘৰত ৰান্ধনি হিচাপত ৰখা নাই
আৰু যে মানে বাচ্ছা জন্ম দিব লাগিব তেনেকুৱা ভাৱত নহয়। তেখেতৰ কথা হৈছে কি তোমাৰ কিবা এটা প্ৰতিভা আছে, তুমি তাক প্ৰকাশ কৰিব লাগে। আৰু তেনেকৈ তেওঁৰ প্ৰেৰণাত মই আজি এনেকৈ ইমানখিনিলৈ গৈছোঁ। আৰু মই বহি থকা নাই, যিখিনি সময় পাওঁ, কাৰণ মোৰ আপুনি বহুত এক্টিভ মানুহ, মানে পলিটিকেলি আপুনি এক্টিভ মানুহ, কালচাৰেলি আপুনি এক্টিভ মানুহ, আপুনি মানে ৰৈ থকা মানুহ নহয়। এইটো অবজাৰ্ভেশ্যন মই বাইদেউক যি ধৰণে পাওঁ, মানে যিমানখিনি পাইছোঁ তেওঁ এজন এক্টিভ পাৰ্চন আৰু মানে ডেম পাৰ্চন হয়। আজিও বৰ ধুনীয়াকৈ আপুনি সাজি গাচি আছে ধুনীয়াকৈ। তাৰমানে মই নিজক প্ৰশ্ন কৰোঁ আচলতে মই কি, আৰু মই যদি নিজক প্ৰশ্ন কৰিব নোৱাৰোঁ তেতিয়াহ'লে মই যদি নিজকে বিচাৰি নাপাওঁ নিজৰ ওচৰত, তেতিয়াহ'লে মই কেনেকৈ মোৰ ভিতৰখন কিবা মই মানুহজনীকে আনৰ ওচৰত মই কেনেকৈ দেখুৱাম। সেইকাৰণে মই নিজকে প্ৰশ্ন কৰি মই নিজক প্ৰশ্ন কৰোঁ যে মোৰ কি কি কমি আছে, মই কি কি পাৰোঁ, মোৰ কিমানখিনি দক্ষতা আছে, আৰু যিখিনি আছে মই ভিতৰত নাৰাখি পেলাই সেইখিনি মই ৰাইজৰ মাজলৈ নিব লাগে। যিয়ে নহওক আপুনি বহুত কষ্ট কৰি কাম কৰি আছে, আপোনাৰ বস্তুটো ভাল হওক, সংগীত জীৱনটো ভাল হওক। আমাৰো আমি একচুৱেলি খুব ভাল ছেটআপ এটাত অহা নাই, চাউণ্ডৰ কিমান কেনেকুৱা কোৱালিটি হয় নাজানো। দুই এদিনতে আমাৰ চাউণ্ডৰ কথাবিলাকো হ'ব, আৰু এদিন আপোনাৰ লগত আকৌ ভালকৈ বহিম। আমি প্লেন কৰিছোঁ মিউজিচিয়ানখিনি মই মাতি পেলাই এনেকৈ এদিন ভালকৈ বহিম। দিয়ক আপোনাৰ তাৰ পৰা এটা বিয়া গীত পুৰণা বিয়া গীত, মানে যিটো আমাৰ আইতাসকলে গাইছে। মানে মই অলপ ফক বেকগ্ৰাউণ্ডৰ মানুহ, সেইকাৰণে অকণমান ফকটো মোৰ ইণ্টাৰেষ্ট হয়। সেইকাৰণে মই আপোনাক সুধিছোঁ পুৰণি হয়নে? আমাৰ আইতাই গোৱা গীতবিলাক আকৌ মই জানো মানে বা শুনা পাইছিলোঁ। গাওক এনেকুৱা গীতবিলাক গাইছে। আকৌ দিয়ে দিয়া মৰমৰে ভাই, মৰমৰে ভাই, আজিৰ পৰা তোমাৰ লগত গোত্ৰ ছিঙি যায়। বাইদেউ এইবিলাক বিয়া গীত নহয়, এইবিলাকতো হেৰাই যাব। এতিয়াতো কেছেট বজাই বিয়া পাতিব লাগিব চাগে। যি নহয় আপুনি বহুত সময় দিলে, আৰু আপোনাৰ ব্যস্ততা আছে। বাইদেউ ইতিমধ্যে অসম সাংস্কৃতিক মহাসভা বা অসম চৰকাৰ বা দৰং বা অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বাইদেউ সংগীতজ্ঞ বা সংগীত শিল্পী হিচাপে যথেষ্ট বঁটা আগবঢ়াইছে, পুৰস্কাৰ আগবঢ়াইছে, সন্মান আগবঢ়াইছে, ডক্টৰেট ডিগ্ৰীও তেওঁ পাইছে। আৰু বাইদেৱে মই পুনৰ কৈছোঁ বৰ নিৰলসভাৱে একাণপতীয়াভাৱে ঘৰতে এনেকৈ সংগীত চৰ্চা কৰি থাকে। আৰু তেওঁ অকলে নহয়, এটা টীম লৈ পেলাই বিভিন্ন মানুহক সংগঠিত কৰি মানুহক লৈ পেলাই তেওঁ আগবাঢ়ি গৈ আছে। তেওঁৰ যাত্ৰা মংগলময় হওক, তেওঁৰ যাত্ৰা সফল হওক। আৰু আপোনালোকেও চাই কেনে পালে এই কথাটো মোক জনাব, আৰু জনালে আকৌ আমি নেক্সট এনেকৈ কাম কৰিবলৈ আগ্ৰহ পাম। আৰু এনেকৈ মই ভাবিছোঁ এটা ছিৰিজত আমি অকণমান মানুহৰ কাষে কাষে যাম আৰু এইদৰে মনৰ কথা অকণমান পাতিম। ধন্যবাদ বাইদেউ, বহুত ভাল পালোঁ। লগ পাম আকৌ। নিশ্চয়, আৰু আগলৈ লগ পাম।